হেৰুস্তু কৰোনা ভাইৰাছৰ কাৰণে যিবিলাক মানুহ অসমৰ বাহিৰত আছিল অসমীয়া মানুহ সেই মানুহবিলাক আহি আছে গম পাইছে আপোনালোকে আমাৰ সুজান দাও আহি আছে আমেৰিকাৰ পৰা কিন্তু কিহত আহিব প্লেনটো নাইয়ে পানী জাহাজত আহি আছে আমেৰিকাৰ পৰা বিদ্যা জাহাজত মানে এই বিশাল জাহাজখনতে আহি আছে আমেৰিকাৰ পৰা আটলান্টিক মহাসাগৰৰ মাজেৰে অসমলৈ সুচেন দা প্ৰায় 1.5 মাহৰ জাৰ্ণি হ'ব চাগে এইটো বলকচোন সুচেন দাৰ কাষতে যাওঁ অলপমান দেখাওক জাহাজখন কেনেকৈ ক'ত কি আহি আছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বম ভিডিঅ' হ'ব হেল্ল' ডিম্পু ৱেলকাম টু এনথেমছ অফ দ্য চিজ মোৰ নাম সুচেন মোৰ ঘৰ টংলাত আৰু আমি এতিয়া US-ৰ পৰা ইণ্ডিয়া গৈ আছোঁ আমি ইয়াতে মোটামুটি 5,400 ক্ৰু মেম্বাৰ্ছ আছোঁ আৰু আমি বাই শ্বিপ আমি ইণ্ডিয়া গৈ আছোঁ আমাক মোটামুটি 1 মান্থ লাগিব আৰু এমাহ আমি পানীৰ মাজত চ' এইটো আপোনালোকে দেখিব পাৰিছে এটলাণ্টিক সাগৰ বহুত ধুনীয়া চাবলৈ আৰু কি ক'ম আৰু আপোনালোকে দেখিব পাৰিছে এতিয়া বৰষুণ আহি আছে ধুমুহা এইটো আহি আছে ইফালে আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম শ্বিপখনত কি আছে উৰি বাবা আমেৰিকাৰ পৰা মুম্বাইলৈ পানী জাহাজত আহি আছে এতিয়া জাহাজখন অলপ সুচেন্দাই দেখাই দিব কেনেকুৱা কি বম জাহাজ এইখন 15 তলীয়া জাহাজ বোলে 15টামান ফ্ল'ৰে আছে আৰু ডিম্পু এটা বস্তু দেখুৱাই দিওঁ এইটো দেখিব পাৰিছে এইটো 10জনমান মানুহ উঠাই ওপৰত 300 মিটাৰ ওপৰলৈ লৈ যায় এটা ভাল এৰিয়েল ভিউ এটা চাবলৈ পাৰে মানে এনেকুৱা টাইপত কেইটামান মানুহ উঠাই আৰু ওপৰত নিপিনে পুৰা দেখাই দিয়ে ঘূৰাই দিয়ে ঠাইখিনি একদম জাহাজখন ৰাতিপুৱাৰ সময় আমি লাহে লাহে ইউৰোপৰ কাষে গৈ পাই আছোঁ কিছুমানে মৰ্ণিং ৱাক কৰি আছে আৰু চাব পাৰে সুচেন্দাই দেখাই আছে যে কেনেকুৱাকৈ চেনিটাইজ কৰি থকা হৈছে জাহাজখন মানে এই চাফা কৰি আছে চাওক সেই কৰি চেনিটাইজ কৰা হয় যাতে কোনো ধৰণৰ ইনফেকশ্যন কাৰো তাত নাযায় ডিম্পু এইটো আমাৰ পুল এৰিয়া ইয়াতে স্কাই বাৰটো আছে পুলটো এৰিয়া পানী নাই কাৰণ যিহেতু ভাইৰাছৰ সময় তো কণ্টামিনেশ্যনৰ কাৰণে চব বন্ধ কৰি থোৱা আছে পুল আছে তাৰপিছত ইফালে জাকুজি এটা আছে এতিয়া কিবা মুভি এখন চলি আছে ইয়াতে স্ক্ৰীণত হেৰি পটাৰ মুভিখন চলি আছে বাপৰে মানে জাহাজৰ ভিতৰত চুইমিং পুলত গা ধুই চিনেমা চাই থাকিব পাৰে এতিয়া সাগৰখন চাওক এইখনে হৈছে আটলান্টিক মহাসাগৰ আৰু লাহেকৈ এতিয়া আমি সুচেন্দাৰ কেবিনত যাম যে কেনেকুৱানো ৰুম জাহাজখনৰ ভিতৰ ভাগনো কেনেকুৱা বাহিৰটো বাৰু দেখিলোৱে ভিতৰ ভাগ কেনেকুৱা বলক আমি অলপ আগলৈ যাওঁ আৰু চাম এইবোৰ আমাৰ লাইফ বোট ইন কেছ অফ ইমাৰ্জেঞ্চি ৱাও কি মজাই এতিয়া সুচেন্দা ৰুমটো বলক আপোনাৰ ৰুম চাওক মানে চাওক এইখন আপোনাৰ এনজয় কৰা জাহাজ হয় এই বহুত ধনী মানুহে এনজয় কৰি দেশ বিদেশ ঘূৰি ফুৰে এইখন জাহাজত এনেকুৱা জাহাজ আৰু ৱেলকাম টু মাই কেবিন এইটো মোৰ সৰু কেবিন তো বহা ভাবিছে মই খিৰিকীটো খুলি দিওঁ এই সুন্দৰ সাগৰটো চোৱা অ'কে বিউটিফুল অ'চেন অ'কে ডিম্পু কিবা খাবানে তোমাৰ কাৰণে মই কিবা এটা বনাইছোঁ ৰ'বা এইটো আমাৰ কেটেল হয় এটা আমি পানী চানী গৰম কৰোঁ আৰু প্ৰায় নিজৰ কাৰণে তাৰপিছত মই এতিয়াতো একো নাই খাবলৈ পিছত গৈ খাম আৰু এতিয়া অকণমান তোমাৰ কাৰণে মই ইণ্ডোনেছিয়ান নুডলছ বনাইছোঁ খাবলৈ খুব ধুনীয়া হয় তুমি খালে গম পাবা বাপৰে ইণ্ডোনেছিয়ান নুডল আৰু এই পিছফালে যে আপোনালোকে টিভিটো দেখিছে সুচেন্দাৰ এই টিভিটোত চাই থাকিব পাৰি যে বৰ্তমান জাহাজখন ক'ত আছে এইটো মোৰ কেবিনত টিভিত আমি ফিল্ম চাব পাৰোঁ যিকোনো নিউজ চাব পাৰোঁ বলাচোন আমি কিমান দূৰ পালোঁ আমি এতিয়া সাগৰৰ একদম মাজত আছোঁ এটলাণ্টিক সাগৰৰ মাজত আমি বাৰ্বেডছত আছিলোঁ তাৰ পৰা ওলালোঁ আমি আৰু 10 দিন পিছত আমি জিব্ৰাল্টাৰত গৈ পাম ঠিক আছে তাৰপিছত এথেন্স তাৰপিছত মুম্বাই গৈ আছোঁ আৰু যিমান দূৰ পাৰোঁ আমি গোটেই ইণ্ডিয়াৰ ক্ৰু মেম্বাৰ্ছবোৰ গৈ আছোঁ এইটো চোৱা একদম সাগৰৰ মাজত পজিশ্যনবোৰ দেখুৱাই দিয়া আছে স্পীড কোৰ্চ আজি ডেট কি বাৰ চ' ডিম্পু এতিয়া আমি বাহিৰত যাম আৰু কি আছে আমি চাম ডেক 4-5 অপেন ডেক তাৰপিছত আমি চাম ডাইনিং ৰুমটো কেনেকুৱা হয় ব'লা আমি বাহিৰলৈ যাওঁ মই এইটো মাস্কটো পিন্ধিলোঁ এতিয়া কৰোণাৰ সময় তো বাহিৰত উইদাউট মাস্ক পাৰ্মিশ্যন নাই চ' I'm ready now. Let's go. ডিম্পু লিফ্ট আহি পালে এতিয়া আমি তলত যাওঁ ব'লা আমি তললৈ যাওঁ ডিম্পু এতিয়া আমি ডেক 15 যাম মানে জাহাজৰ ভিতৰত লিফ্ট আছে আৰু 15 তলীয়া মানে 15টা তলা আছে ইয়াত
অনেক ওপৰলৈ যাম এটা কথা কৈ দিওঁ সুচেন্দাই বহুত কষ্ট কৰি আপোনালোকক জাহাজখন দেখাই আছে কাৰণ এইখন জাহাজ মানে এখন সৰু সুৰা চহৰ বুলি ক'ব পাৰি এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ আহিব লগা হ'লে জাহাজখনত বহুত টাইম লাগে 20 মিনিট আধা ঘণ্টা লাগি যায় বহুত ডাঙৰ জাহাজ দেখিলেই 15 তলীয়া জাহাজ সেইটো দেখাই আছে আৰু যি পাৰে থেংক ইউ বহুত বহুত থেংক ইউ সুচেন্দা আৰু এইবিলাক হৈছে খেল খেলিব পাৰি আৰু এনজয়মেণ্টৰ আৰু এনজয় কৰি কৰি মানুহে গৈ থাকে ইয়াত কাৰ্ডিং কৰিব পাৰিবা এইটো আমাৰ এক্সবক্স ৰুম এতিয়া বন্ধ আছে বৰ্তমান নহ'লে আদাৰৱাইজ ইয়াতে তুমি ভিডিঅ' গেমছ খেলিব পাৰিলাহেঁতেন আৰু ভিউটো তুমি দেখিছাই কিমান মজা ভিউ ব্লু এটলাণ্টিক অ'চেন এবাৰ চাই লোৱা অ'চেনটো ফিল্মবোৰটো দেখিব পাৰিছা এতিয়া চব ক্ৰু মেম্বাৰে টেম্পাৰেচাৰ দিব লাগে চ' এতিয়া চবে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই টেম্পাৰেচাৰ দি আছে সেইটো তুমি চাব পাৰিবা আৰু এই জাহাজখনৰ ভিতৰত আছে এটা থিয়েটাৰ মানে চিনেমা হল মস্ত ডাঙৰ বোম ডাঙৰ বৃহৎ আকাৰত এটা চিনেমা হল জাহাজখনৰ ভিতৰত আছে মানুহবিলাকে চিনেমা চাই এইটো চাওক পা কি ডাঙৰে চিনেমা মানে বিভিন্ন নাটক চিনেমা ইয়াত হৈ থাকে আৰু চাব পাৰে বলক চিনেমা চাওঁ কি চিনেমা বা দিয়ে আজি দেখাব ৰ'ব সুচেন্দাই চলো চবে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি বহি আছে আজি আমি আন্দাজ আপনা চাম ডিম্পু আমি এতিয়া বাহিৰত যাওঁ তো চালোঁ চিনেমা এতিয়া অলপমান বাহিৰত যাওঁ আমি সকলোৱে মিলি মানে দেখাই থাকিলে দেখাই থাকিব লাগিব আৰু ইমান ডাঙৰ জাহাজ এইখন তাৰপিছত ঠাই চাওক না আহা এতিয়া ফ্ল'ৰিডা চাব যাম ইয়াতে এতিয়া বৰ্তমান বন্ধ আছে মানে ইয়াত চাৰ্ফিং কৰা হয় জেনেৰেলি যেনেকুৱাকৈ সাগৰত চাৰ্ফিং কৰে ৰ'ব মই দেখাই দিছোঁ এই এনেকুৱাকৈ চাৰ্ফিং কৰে এইটো বৰ্তমান বন্ধ আছে কিন্তু কৰিব পাৰি আৰু এইটো হৈছে ওপৰত এইটো বহুত বতাহ আহি আছে কাৰণে সুচেন্দাৰ চাউণ্ডটো ভালকৈ অহা নাই মানে ইয়াত আপুনি এইটো কৰিব পাৰে স্কাই ডাইভিঙো ইয়াত কৰিব পাৰে এইটোৱে কৈছে আমাক কৰিব পাৰিবা আৰু শ্বিপখনৰ নাম হৈছে এইটো এণ্টেল অফ দ্য চিজ চ' এইটো হ'ল আমাৰ ধুনীয়া জাহাজখন নাজাৰাটো হৈছে এইটো বেক অফ দ্য শ্বিপ তুমি চাব পাৰিবা মানে দাদাই আমাক জাহাজখন দেখাই দেখাই একদম পিছত আহি গ'ল এইটোৱে হৈছে জাহাজখনৰ একদম পিছটো সেইটোৱে তুমি ইয়াতে ৰৈ দিয়া মই চাম এইটো ভিউ তুমিও চাই লোৱা ডিম্পু লুক এট দ্য ভিউ ডিম্পু নাই মোৰ ভাষা নাই দিয়ক আৰু ক'বলৈ কি ক'ম এতিয়া আমি ডেক 5লৈ যাম ডেক 5ত আৰু ডেক 4ত যাম কি কি আছে আমি চাম তাৰপিছত ৰয়েল এছপ্লেনাডত আছোঁ ইয়াতে আমি ক্ৰু মেম্বাৰ্ছবোৰে কফি টি যোনে যি বিচাৰে তাকে খাব পাৰে মই ভাবিছোঁ মই একাপ কফি খাই লওঁ মানে আপুনি কল্পনা কৰক ইয়াত এক কাপ কফি বা চাহ লৈছে কফি কাপ লৈ পিনে গৈ আছে আৰু ইয়াত বহিছে ইয়াত এনেকুৱাকৈ বহিছে কাষত আছে সাগৰৰ অনুপম সৌন্দৰ্য আৰু ইয়াত কফি কাপ খাইছে ৱাও লগতে ছানছেট চাইছে এয়া চাওক মানে সুচেন্দাই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছিল দিবলৈ এই এতিয়া সন্ধিয়া হৈ গ'ল আৰু কেনেকৈ দি আছে বহুতে সুধিব পাৰে মানে ছেটেলাইটৰ দ্বাৰাই দি আছে আপোনাৰ তাত মানে হাই ছেটেলাইট ব্ৰীম প্ৰয়োগ কৰিছে নেটৱৰ্ক পাবৰ কাৰণে নেট কানেকশ্যন কৰিবৰ কাৰণে যাতে মানুহখিনিয়ে ঘৰৰ লগত কানেক্টেড হৈ থাকিব পাৰে তো ইয়াত নেটৱৰ্কৰ ফোনৰ কোনো টেনশ্যন নাই পাই যাব ছেটেলাইটৰ দ্বাৰাই কানেকশ্যনটো দি দিয়ে তো পুনৰ এবাৰ সুচেন্দাক ধন্যবাদ ইমান অনুপম সৌন্দৰ্য উপভোগ কৰোৱাৰ বাবে তো এইটোৱে আছিল এটা সৰু ভিডিঅ' মানে যাব ইচ্ছা যায় ন যে দেশ বিদেশ এনেকুৱাকৈ ঘূৰি ফুৰিম জাহাজত যাম
কিন্তু বৰ্তমান বাৰু এনজয়ৰ কাৰণে এইটো হৈ থকা নাই সুচেন দাই কোনো প্লেইন নাই একো নাই সেইবাবে জাহাজত আহি আছে ক্ৰু মেম্বাৰ কেইটাক আনিছে আৰু এনেকুৱাকে তো পুনৰ এবাৰ ধন্যবাদ দিলোঁ আৰু পোন প্ৰথমবাৰৰ কাৰণে সুচেন দাই এনেকুৱা ভিডিঅ' বনাইছে এনে ভিডিঅ' চিডিঅ' নবনাই মই পুৰা কৈ আছোঁ এনেকুৱাকৈ বনাব লাগিব এনেকুৱা বনালে কেনেকুৱা পায় নিশ্চয় ক'ব মানে তলত কমেণ্ট কৰি ক'ব কেনেকুৱা পালে ভিডিঅ'টো আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে মানে কি ক'লোৱে কিবা হৈছিলে